অন্তৰীক হাজৰিকাৰ ডাঙৰ বা হয় ঘৰখনৰ আপোনাৰ কেনেকুৱা লাগিছে তেওঁ যে অসমৰ ভিতৰত এটা ভাল স্থান পাবলৈ সক্ষম হৈছে কি ক'ব আপুনি আৰু নৱপ্ৰজন্মৰ মাজলৈ আপুনি কি ক'ব যিসকল এতিয়া পঢ়িবলৈ যিসকলে ভালকৈ পঢ়িব পাৰিছে বা কিছুমানে অলপ দিগদাৰো হৈছে কি ক'ব আপুনি হয় এই মুহূৰ্তত মই আচলতে তাৰ ডাঙৰ বাক হিচাপে মই বহুত সুখ অনুভৱ কৰিছোঁ আৰু লগতে বহুত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ মোৰ ভণ্টি তাই ধন্যা হাজৰিকা তাই 5 বছৰৰ আগত সেইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলে তাই স্থান লাভ কৰিবৰ কাৰণে মাত্ৰ 2 নম্বৰ কম হৈছিলে আৰু সেই সময়ত মানে আমাৰ সকলোৰে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক সমীক্ষক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ মাও সেইখন বিদ্যালয়তে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে অলপ হ'লেও মনত দুখ এটা থাকি যোৱা যেন অনুভৱ হৈছিল কিন্তু আজি এই খবৰটো পোৱাৰ পিছত কিবা যেন সম্পূৰ্ণতা এটা লাভ কৰিছোঁ সেই দুখে যেন পূৰ্ণতা অলপ আনন্দ লাভ কৰিছোঁ আমি সেই কথাটোৰ কাৰণে আৰু আমাৰ বিদ্যালয়খন স্থাপন হোৱা আজি 21 বছৰ হ'ল আৰু এই সমগ্ৰ নামটি অঞ্চলত আমাৰ বিদ্যালয়খনৰ পৰা আমাৰ ভাইটিয়ে প্ৰথমটো স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু ভাইটি বুলি ক'লে তাৰ আহি আমাৰ বহুত মৰমৰ হয় আৰু তাক আমি সদায় এইকেইদিন সুধি আছিলোঁ তাক কি কেনেকুৱা হ'ব ৰিজাল্ট ক'ব পাৰিবি নেকি এনেকৈ সি একো কিন্তু কোৱা নাছিলে মনৰ ভিতৰতে ভাবি আছিলে হয়তো তাৰপৰা আজি যেতিয়া খবৰটো গম পালোঁ আমি তাক সকলোৱে মানে দাঙি দিছোঁ আৰু আনন্দত মানে বহুত ভাল লাগিছে আৰু আমাৰ ইয়াক দেখি এতিয়া আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাইটিক দেখি এতিয়া আমাৰ বিদ্যালয়ত যিখিনি পিছৰ ছাত্ৰ ছাত্ৰী আছে এতিয়া যিখিনি বৰ্তমান মেট্ৰিক দিব আৰু যিখিনি পিছৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে যথেষ্ট অনুপ্ৰাণিত আৰু উৎসাহিত হ'ব বুলি মই আশাবাদী ধন্যবাদ আজি মই অতি আনন্দিত স্কুলৰ হৈ সমগ্ৰ অসমৰ ভিতৰত 8ম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিছে এই ক্ষেত্ৰত মোৰ মা দেউতাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু বিদ্যালয় শিক্ষাগুৰুসকল আৰু মোৰ সহপাঠীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল সকলোৰে আশাটো আজি পূৰণ হ'ল সেয়েহে বহুত ভাল লাগিছে কেনেধৰণে পঢ়া শুনা কৰিছিলে পঢ়া শুনা মই বেছিকৈ কৰা নাছিলোঁ মানে যিমান পাৰোঁ সিমানহে কৰিছোঁ আৰু ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ ভৱিষ্যতে এজন সু অভিযন্তা হিচাপে সমাজ সেৱা কৰিবলৈ মন গৈছে আপোনাৰ স্কুলৰ এজন ছাত্ৰই ইতিমধ্যে 8ম স্থান দখল কৰিছে বুলি সকলো অসমবাসীয়ে গম পাইছে কি ক'ব এই সময় আমি যথেষ্ট গৌৰৱান্বিত বৃহত্তৰ নামটিবাসী সমূহ ৰাইজৰ আশীৰ্বাদৰ ফলস্বৰূপে মাক দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতি আমাৰ বিদ্যালয়ৰ প্ৰতিজন নিষ্ঠাৱান কৰ্মীৰ আপ্ৰাণ চেষ্টাৰ ফলত আমাৰ এজন গুণবুদ্ধ ছাত্ৰই অসমৰ ভিতৰত 8ম স্থান পাইছে যথেষ্ট মই গৌৰৱান্বিত কাৰণ এইটো আমাৰ আশাও আছিলে আমি ছাত্ৰজনৰ সংক্ৰান্তত আমি অতীজৰ পৰা অনুভৱো কৰিছিলোঁ বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাবিলাকত এই ছাত্ৰজনে অসমত স্থান পাইছিল আমি যিমানবিলাক পৰীক্ষা পাতিছিলোঁ অসমৰ ভিতৰত পাইছে বিভিন্ন বিদ্যালয়ৰ অনুষ্ঠানবিলাকে যদি এনেকৈ প্ৰাইজ মানি কম্পিটিশ্যন পাতিছিলে তাতো যথেষ্ট স্থান পাইছিলে মই বিদ্যালয়ৰ অধ্যক্ষ হিচাপে যথেষ্ট সুখী হৈছোঁ কাৰণ বৃহত্তৰ নামটি অঞ্চলত পৰীক্ষা কেন্দ্ৰটোত এখন বেচৰকাৰী স্কুল হিচাপে আমাৰ যিটো সুনাম এই সুনামে মোক যথেষ্ট আনন্দিত কৰিছে আৰু এই আপাহতে মই সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতি হৈ আজি ভাইটিয়ে যি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে মেট্ৰিকত ফাৰ্ষ্ট স্থান পাবলৈ সক্ষম হৈছে গোটেই অসমৰ ভিতৰত প্ৰথমে তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি যিখন বিদ্যালয়ৰ পৰা তেওঁ এই সুখ্যাতি অৰ্জন কৰিছে সেই বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে এই বিদ্যালয়খনে যাতে এনেকুৱা ধৰণৰ আৰু ফলাফল আমাক দিয়ে সেয়াই কামনা কৰিলোঁ ধন্যবাদ